নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ। এই ভিডিঅ'টোত মই দেখাম আপোনালোকে কেনেকৈ PM আৱাস যোজনা আপোনালোকে অনলাইন কৰিব এপ্লাই। ঠিক আছে, তো এপ্লাই কৰিবৰ কাৰণে বন্ধুসকল আপোনালোকে আহিব লাগিব PM আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইটটোলৈ। তো ইয়াতে আপোনালোকে চাৰ্চ কৰিব গুগলত। ঠিক আছে, PM তো এইটো লিখি চাৰ্চ কৰিব আৰু প্ৰথম যিটো লিংক আহিব এই লিংকটোতে আপোনালোকে ক্লিক কৰি দিব। যেতিয়া লিংকটো ক্লিক কৰি দিয়ে তো এনেকুৱা ধৰণৰ এখন পেজ খোল খাই যাব। ঠিক আছে, PM প্ৰধানমন্ত্ৰী 2.0। তো এই হৈছে অফিচিয়েল ৱেবছাইটটো। তো ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। এপ্লাই ফৰ PM আৱাস যোজনা। তো যদি আপোনালোকে ভুল কৰিছে তো আপোনালোকে ভুলকৈ ছাবমিট কৰিছে তো এইটো কেনেকৈ কৰিব। তো আজি ভিডিঅ'টো সম্পূৰ্ণ কৰি দেখুৱাইছোঁ আপোনালোকক। তো ভিডিঅ'টো একেলগে চাই যাব। তো নমস্কাৰ বন্ধুসকল, মই আপোনালোকক স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ। যদি মোৰ পিকেনিক ফেভাৰিট চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটোত ক্লিক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক আহিব লাগিব pmy.mis.gov.in এই অফিচিয়েল ৱেবছাইটত আহিব লাগিব। ইয়াতে এপ্লিকেণ্ট লগ ইন বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, ইয়াতে এপ্লিকেণ্ট লগ ইন ক্লিক কৰি দিয়াৰ লগে লগে ঠিক আছে এটা পেজ খোল খাই যাব এইটো। তো এনেকুৱা ধৰণৰ এখন পেজ খোল খাই যাব। ইয়াতে আপোনাৰ আধাৰ নম্বৰটো যিটো আপোনালোকে এপ্লাই কৰিছিলে তো এই নম্বৰটো ইয়াতে দি দিব, আধাৰ নম্বৰ। এণ্ড ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দি দিব। ঠিক আছে, তো আপোনাৰ নামটো দি দিব, আধাৰ নম্বৰ নামটো। তো এইটো দিয়াৰ লগে লগে ছাবমিট নাও কৰিব। তো আপোনাৰ মোবাইলত এটা OTP আহিব। ঠিক আছে, ইয়াতে আপোনালোকে এইটো এণ্টাৰ কৰিব লাগিব। এইটো দিয়াৰ পিছত বন্ধুসকল আপোনালোকৰ এপ্লিকেশ্যন যিটো আছে যদি ভুল হৈছে ক'ৰবাত তো এইটো উইথড্ৰ কৰি ৰিএপ্লাই কৰিব পাৰিব আপোনালোকে। তো মই দেখাই দিছোঁ, ইয়াতে ছাবমিট কৰিছোঁ এণ্ড তো ইয়াতে চাব পাৰে এনেকৈ ধৰণে এখন পেজ খোল খাইছে। তো এনেকৈ ধৰণে ইয়াতে উইথড্ৰ কৰিব পাৰে, উইথড্ৰ নাও। তো কেইদিনমান আগত ছাবমিট কৰিছিলোঁ, তো ভুল হৈছে। তো ইয়াতে উইথড্ৰ কৰি ৰিএপ্লাই কৰিব পাৰিব আপোনালোকে PM আৱাস যোজনাৰ কাৰণে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে জয় অসম।